নাই ৰ বাচি গেলুম কাবাক ফোনে মারুম র এই শালা ইয়ারতে অফিসতে ফোন মারুম র হয় স্যার আমার এয়ারটেল অফিসলৈ আপোনাক স্বাগতম আপোনাক কেনেদৰে সহায় কৰিব স্যাৰ সহায় মানে স্যার আমার দেখুন মাইকি মোটর তামাম গাইছা সেইকাৰণে আপোনালোকৰ অফিসতে আহিলো আৰু হয় স্যার আপুনি কি ক'লে মই বুজি নাপালোঁ ভালকৈ ক'বচোন এবাৰ বুজি নাপালো মানে আমার তামাম গাইছা মাইকি মোটৰ সেইকাৰণে আপোনালোকৰ অফিসত কিবা সেকেন্ড হেণ্ড মাইকি আছে নে কিবা তাকে বিচাৰি আছিলো হয় স্যাৰ আপোনাক সেই বিষয়ে মই ক'ব নোৱাৰিম আপোনাৰ যদি কিবা নেটৱৰ্কৰ প্ৰব্লেম হৈছে বা কিবা তেনেকুৱা ধৰণৰ যদি কিবা টেকনিকেল অসুবিধা হৈছে আমাক জনাব স্যাৰ হেই পাগলা কিন্তু বুজি নাপা আমার সেনেকা নেটৱৰ্কৰ প্ৰব্লেম নিচিনাই ৰ আমার নেটৱৰ্কটো একদম তামাম আপাৰ কিপাৰ মাৰি থাকে হয় স্যাৰ আপুনি কি ক'ব বিচাৰিছে মই একো বুজি পোৱা নাই স্যাৰ হাও দেখোন কি অসমীয়া চকমা বুজি নাপায়ে তাক बर' ভাষা দি কোৱা ভাল হ'ব নেকি হেই আদা जोंनि हिन्जाव हौवानि गेजेराव मार कायजा जाबाय थायो बिनिखाय नोंसोरनि अफिसाव फैदोंमोनल' হয় স্যাৰ আপুনি কি আদা হালধিৰ কথা কৈ আছে মই একো বুজিব পৰা নাই স্যাৰ অকণমান ভালকৈ ক'বচোন স্যাৰ फाग्लाया मा बुजिथारालै बर'बो बुजिया चाइनिज बुंनांगोन नामा बेखौ चाइनिज बुंनि र' हेलौ सार आवार माइकिं मटां कायजा हसिं दुपुर दापुर मारां मारिं হয় স্যাৰ আপুনি কি ক'ব বিচাৰিছে মই একো বুজি পোৱা নাই স্যাৰ অলপমান ভালদৰে বুজা ক'বচোন স্যাৰ যদি আপোনাৰ কিবা নেটৱৰ্কৰ অসুবিধা হৈছে নেকি স্যাৰ যদি নেটৱৰ্কৰ অসুবিধা হৈছে জনাব স্যাৰ হেই ইয়াৰ কি একদম অসমীয়া হিন্দী ইংলিছ চাইনিজ বৰ' চৰ একো বুজি নাপায় কি হ'ব লগতে তামাম ডিষ্টাৰ্ব দেখোনে তোৰ মাইকী আছে নাকি তোৰ মাইকীটো কেতিয়া আছে বুলি হয় স্যাৰ সেই বিষয়ে আপোনাক জনাব নোৱাৰিম স্যাৰ আপোনাৰ যদি কিবা নেটৱৰ্কৰ অসুবিধা হৈছে জনাব স্যাৰ আপুনি এই নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে তই বাৰে বাৰে ফোন মাৰি আছোন কিয় বুজি নাপা হয় স্যাৰ কি হৈছে আপোনাৰ ইমান কাইজা আমাৰ মাইকী মোটৰ মাজত সেইকাৰণে ভাবিছোঁ মোৰ মাইকীটো চাপা দেখা পাই দে ছাৰ হয় স্যাৰ আপোনাক সেই বিষয়ে আমি জনাব নোৱাৰিম আপোনাক আমাৰ এয়াৰটেললৈ কল কৰাৰ বাবে ধন্যবাদ স্যাৰ চালা কি হ'ব ফোন চব কাটি দি লাগে থেতিৰি চেপাটো দেখোন গোটাই ভাঙি গ'লে চেপাটো একদম বাৰে মাইকী নিচিনা হ'ব ধৰিছে চেপটা ভাঙা চিঙা হৈ গৈছে অলপমান ৰিপেয়াৰিং কৰি দিম ৰ ভাল হ'ব পাৰে বাবা বাবা মোক পূজাৰ ফুল লাগে হেই ৰৈ বেটা ইমান টেনশ্যন লৈছা মোকো লাগে মাইকো লাগে জিমে ৰ জিম চালা ইয়ো কম বস্তু নোহাই চালা মায়াক চাল পুদাক চেপা কিনবাই পইচা নোহোৱা হৈছে এটা নিজে চেপা ভাঙা দিব তুই কিবা নকৰা তই লাগু বাবা অলপমান বুজোচোন বুজো দি আছো না বেটা কি ইমান নকৰা চেচে কি কৰে মোৰ বেটাটো খাই গেল বুলি মায়াক খাই গেল দেখোনি কিবা বস্তু দেখোনে ইমান নকৰা থাকে না আৰু মানুহ বছৰৰ মূৰত একবাৰ পূজা হয় গোটাই কাপোৰ দিবা নৰে কিবা বাপেকডাল উচি আৰু হে বেটি মইহে জানো ঘৰখন কেনেকে চলাই আছো চালা চাদা খাব পইচা নোহোৱা হৈছে এ ৰুমিলাৰ গিৰাকক চাবি যা হাজিৰা কৰি পিনে একদম মানে স্কুটি কিনি দিছে মেখেলা চাদৰ কিনিছে কিমান ভিন্নৰ কাপোৰ পিন্ধে মোক কি দিছা বাপ্পা এই দেখোন কি বিলিং নকৰে তুলনা কৰি থাকি এইবাৰ দিবা লাগব এইবাৰ কাপোৰ দিবাই লাগব দিবাই লাগব দিম দে বাপ্পা ৰে যা বাবু যা নাটানবি দে বাবু যা বাপ্পা ঐ সোণৰীয়া ৰেণৰ লগত ইও কম বস্তু নহয় চালা মায়াক চাই পুৰা খোৱা ধৰিছে উপায় নাই কি কৰিবি আৰু দে দিবাই লাগব দে দিম দে মায়াক দিম দে টেনশ্যন ল'ব লাগে উপায় নাই হে পেলপেলি কি হল হেই উপায় নাই আৰু তোমাৰ লগত তোৰ একেবাৰে লকডাউন চকডাউন চিনি নাপা একেবাৰে কি হ'ব যিহে উঠিছে তোৰ লগত বল যাম বল এই কি বুলি কয় ৰমিনৰ পৰা মোৰ 500 টকা পইচা লৈছো বল উপায় নাই এ ভগৱান 500 টকাত বজাৰ একে দিবি না মোকে দিবি তোৰ লগত নৰি আৰু চলবা হে যাবি 500 লাগে 1000 লাগে মহে বজাৰ কৰিম কি টেনশ্যন লৈছা আছো না এ যাও ফুবু যাও কিবা কৰবা খুঁজছি এই মানুহটো কাপোৰ চাপোৰ নিপিন্ধা নেকি কেনেকে যাৱা তই বজাৰত থৈ তুৱে মুনি কি যাম না বজাৰত মই পিন্ধি লওঁ ৰ
পিলপিলি মোৰ দেখোন কাপোৰে নাই মই কেনেকৈ যাম এতিয়া হেই কাপোৰ নাই যদি মোৰ মিক্সিটোকে পিন্ধি যা যৌ বুজো যাওঁ এই দে দে হ'ব দে এইটোকে পিন্ধি আমি পাছে ওলি আকৌ চব তামাম লগা হৈছে আকৌ দিনে মই মেক্সি পিন্ধি পোৱা নাছিলোঁ মই একদম তামাম লগাইছে মাৰ বাপৰে বাপ লগাইছে দেখোনে পিলপিলি ৰোৱে পিলপিলি কি লগা হৈছে মোক কচোন মা কচম লাচনমান গোটাই খেদাই দিব সঁচাকে মিক্সিটো পিন্ধি আহিলা ই সেই একো নহয় দে পিলপিলি মইহে জানো কিমান ভাল লাগছি মই মেক্সি প্ৰথমবাৰ পিন্ধি পাইছোঁ মই আজি জানা বাবু কি লাগব ন বাবু কি লাগব তো বাবুক দিলি নহ'ব মোকো লাগব হে ভগৱান দিম দে দিম লং পেন্ট আৰু চলা চেন্ডেল লগাই দেখোন পিন্ধি আহিলি যা পিন্ধি দে যা একো নহয় দে মোৰ কি ভাল লাগছি যা পিন্ধি নাযাওঁ যা মই কি যাম দে মই নাযাওঁ এনেকে নাযাওঁ এনেকৈ যাম মই নাচাকিয়া তাৰ মূৰ্তি নাচাকিয়া নাইটি চাইটি পিন্ধিছে চেন্ডেল যোৱা পিন্ধি আহিলা যাবাই মন নাযায় তাৰ লগত লাচে লাগে লাচত মান গোটাই খেদাই দিবই এইটো সিজিৰা না কোনিয়ে বাবু এর লগত যাবা নুৰি আৰু ৰাস্তাতে চবে হাইছি বজাৰত গেলে চবে হাইব লাচত মান গোটাই খেদাই দিব দি পইচা দি আমি বজাৰ কৰি লৈ আনিম পইচা দি বেটি পইচা দিম তক বেলেগ লগত লিলিমাই কৰিব যাবি তই হা মোক গম নাপাম বুলি ভাবছা যা বুজা পইচা দি নাযাং বজাৰ যা নকৰং যা ক'ত যা মোৰ বাজাকি যা হেই যা মোৰ ভালে হ'ব মোৰ ভালে হ'ব যা ইবাৰ মোৰ চিৰাপ খাম ভালে হ'ব মোৰ যাঙে ৰ মা কচোন তিৰি চিন্তা পইচাৰ চিন্তা এইপিনে দুৰ্গা পূজাও আহি পাইছি উপায় নাই মাল খাবাকে লাগিল মা কচোন এতিয়াহে দেহাটো তামাম ভাল লাগছি দে যাঙে আৰু লাহে লাহে কৰি উপায় নাই আমার ভাত ভোক লাগছে ভক লাগছে আঞ্জা সঞ্জা হলে একো নাই বাপৰে তো বা ক'ত গিছে আইফাটত পালাই দেখোন ভাত লাগো কচোন ইমান নিচা হৈছোঁ আজি পিলপিলি দেখা পালে মানে পুৰা ফালি দিব মোক মা কচোন মনে মনে যাওঁহে কথা আমার ভাত ভোক লাগছে আঞ্জা সঞ্জা নাই এক মিনিট মানুহটো চেৰেপ তেৰেপ খাই ক'ত ঘূৰি ফুৰিছা ঘৰত আঞ্জা নাই দেখা নাই হা কিনো কোৱা আঞ্জা নাই দে পাছে বুলি মই খালতে যাই কিনে মাছ চাছ মাৰি লৈ আনোং দে যা মা কচোন আজি যি পাং তাকে খাম কাকৰা পাং মাছ পাং যি পাং মুঠতে একদম পুৰি খাম মা কচোন নিচাটো ইত্যেকলৈকে ফাটাই নাই মাৰি দিম মাছ এইটোৰ লগত কাম নহ'ব একদম ডাইৰেক্ট হাতৰ লগতে ধৰিব লাগিব ৰ কিনো কাম লাগে কি বস্তু মা কচোন কিনো পিছলে পিছলে লাগছে কি বস্তু কি বস্তু কামি লাগে মোক
নেকি এই চাওক 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 নালগে নেকি চাওক সেই নালগে নেকি এই চাওক নালগে নেকি চাওক ৰ'বা বাইদেউ চাইছোঁ কিবা সোমাইছি ৰ বাহ কি লব্বৰৰ দৰে বস্তু হে কি বস্তু সোমালা ৰ'বা বাইদেউ ৰ'ব আইও বাপৰে বাপ ইমান শান্তি পালোঁ কিনো বস্তু আছিল দাদা হে দাদা জোক হে য'ত হ হাই ৰে একদম পৰে বেয়াকে কৰিছিল বাইদেউ জোক জোকে না ফেলে দিয় ৰ চালা কি পিছলা জোক দে থেংক ইউ দে দাদা একদম বহুত হ'ব দে এনেকা নিবি পানী দে হ'ব দে গম পাইছে না হ'ব দে দে দাদা দে মই যাওঁ দে হা যাবি দে 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 যাব দিব মন নাছিল আৰু দে হ'ব দে 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 বাই বাই চব খাবি না নাখাং দে পিলপিলি নাখাং দে জুতি বাছা নাখাং দে আৰু পিলপিলি সেই ৰৈ লাহে লাহে লৈ যা বহুদিনৰ মূৰত পুনৰ আহিলোঁ ইউটিউবত ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ আমি চ' কেনেকুৱা পালে নাজানো যদি ভাল পালে নিশ্চয় আগতে শ্বেয়াৰ কৰিব আৰু এইটো ভিডিঅ' নিশ্চয় শ্বেয়াৰ কৰিব আপোনালোকে আগৰ মেম্বাৰবোৰ নাই আমাৰ ক'ৰবাত গৈছে আৰু চবে কিবা কিবি কামত ব্যস্ত হৈ আছে তেনেকৈ মানে আমাৰ 2 বছৰ ভিডিঅ' বনোৱা কাম আমি মানে বাদ দিব লগা হ'ল এই মেম্বাৰকেইটাৰ কাৰণে গতিকে আৰু পুনৰ আমি ভিডিঅ'ৰ কাম আৰম্ভ কৰিছোঁ আৰু আমাৰ আগতে নাম আছিলে আমাৰ চেনেলটোৰ ৰাঙালাও আৰু এতিয়া নামটো চেঞ্জ কৰিছোঁ মোৰ মৰ্জিত নহয় কিন্তু আপোনালোকৰ মানে বিনম্ৰ অনুৰোধতে যদি আপোনালোকে আমাৰ মোৰ কমিউনিটি টেবটো চাই তাতে মই অপশ্যন দিছিলোঁ যে আমাৰ চেনেলৰ নামটো চেঞ্জ কৰিব বিচাৰোঁ আপোনালোকে কি কয় 90% মানুহে মানে চেঞ্জ কৰাটো বিচাৰিছে সেইকাৰণে মই চেঞ্জ কৰি দিছোঁ NK অফিচত কৰি দিছোঁ চ' বৰ বিশেষ মানে তেনেকুৱা নকওঁ আৰু মানে যদি আমাৰ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আগৰ নিচিনা যেনেকৈ শ্বেয়াৰ কৰিছিলে আপোনালোকে নিশ্চয় সকলো ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে আমি পুনৰ আগলৈ ভিডিঅ' বনোৱাত উৎসাহ পাওঁ আমাৰ এই পিলপিলি আমাৰ যে পিলপিলি আছে পিলপিলিয়ে কিবা ক'ব কোৱাচোন ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰি দিব ঠিক আছে আমাৰ এই যিটো মাইকেল ইয়াৰ কিন্তু নাম অৰিজিনেল নামে বিপুল ৰাভা দেই অৰিজিনেল নামটো মোৰ বিপুল ৰাভা হয় প্ৰথমে আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নাম অৰিজিনেল নামটো বিপুল ৰাভা ক'লে তেখেতে তাৰপৰা এনেই এতিয়াও মই ভিডিঅ'ত মানে মাইকেল ৰাভা লৈছোঁ নামটো তাৰপিছত মই এইখিনি ক'ব বিচাৰিম যে আপোনালোকৰ বাবে ইমানখিনি কষ্ট কৰিছোঁ আপোনালোকে দেখা পাব ভিডিঅ'টো অলৰেডি দেখা পালে চাগে আৰু মই সেইবাবে আপোনালোকক ক'ব বিচাৰিছোঁ যে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পাইছে ভাল হ'লেও বেয়া হ'লে আপোনালোকে কমেণ্ট কৰি জনাব নিশ্চয় আপোনালোকে শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ আমাৰ নতুনকৈ আৰম্ভ কৰিছোঁ আগতে মানে বহুত দিন ভিডিঅ' বনোৱা বাদ দিলোঁতো সেইকাৰণে আমাৰ মানে বহুত মানে চেনেল ডাউন হৈ গৈছে বহুতে পাহৰি গৈছে আমাৰ মুখখন কেনেকুৱা আছিলে কি আছিলে পাহৰি গৈছে গতিকে আৰু নতুনকৈ আৰম্ভ কৰিছোঁ যদি আপোনালোকৰ যিবিলাক বন্ধুবৰ্গ আছে সেই তেওঁলোকক শ্বেয়াৰ কৰি দিয়ে আমাৰ যদি অলপমান ভিউজ আহে তেতিয়াহ'লে আমাৰ ভিডিঅ' বনোৱাত উৎসাহ হয় আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' দি যাব পাৰিম আৰু অনাগত দিনত গতিকে এইখিনিয়ে কয় বাই জয় আই অসম